এভৰিৱান, মই বুলুমণি গগৈ আজি আকৌ পুনৰ নৱম শ্ৰেণীৰ অসমীয়া লোকসংস্কৃতি নামৰ পাঠটোৰ যিকেইটা চমুটোকা আছে সেইকেইটা লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইয়াৰে চমুটোকাকেইটা হৈছে নিচুকনি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহ বিচাৰৰ গীত, হুঁচৰি গীত। আমাৰ প্ৰায়বোৰ এক্সামতে এতিয়া গৈছে, এতিয়া আহি দিবলগীয়া বছৰীয়া পৰীক্ষাত এইখিনি অহা বহুত চান্স আছে, গতিকে ভিডিঅ'টো মন দি চাবা আৰু ইম্পৰ্টেণ্ট মনবিলাক লিখি ল'বা। প্ৰথমটো আছে নিচুকনি গীত। নিচুকনি গীত হ'ল সৰু ল'ৰা ছোৱালী বা শিশুক উমলোৱা আৰু নিচুকোৱা গীত। এই গীতবোৰক ধাইনামো বোলা হয়। নিচুকনি গীত হৈছে শিশু মনৰ অসংলগ্ন কল্পনা, অপৰিপক্ক বিচিত্ৰ অনুভূতিৰ লগত সংগতি ৰক্ষা কৰি মৌখিকভাৱে সৃষ্টি হোৱা এবিধ লোকগীত। অপত্য স্নেহ আৰু মাতৃসুলভ অনুভূতি এই গীতবোৰৰ মাজেৰে প্ৰকাশ পাইছে। মিঠা কোমল সুৰৰ গীতবোৰ যোগেদি শিশু মনক এনে এখন পেয়েচিৰ দেশলৈ লৈ যোৱা হয়, য'ত কালৰ দৌৰাত্ম্য নাই, দৌৰত্বৰ ব্যৱধান নাই আৰু যি বিচাৰে তাকে পায়। শিশুক বিমল আনন্দ দানেই এই গীতবোৰৰ প্ৰধান উদ্দেশ্য। কিছুমান গীতত সন্তানটিয়েই যি প্ৰীতি মাতৃৰ আশাৰ স্থল আৰু প্ৰায়বোৰ গীততে সন্তানটিক লৈ ভৱিষ্যতৰ জল্পনা কল্পনাৰ প্ৰতিভাত হোৱা দেখা যায়। প্ৰায়বোৰ নিচুকনি গীততে কথাৰ সংলগ্নতা নাই, কিন্তু ছবি আছে। আলফুলীয়া কল্পনাৰ জাকি মাৰি উঠা ছবি শিশুৰ অসংলগ্ন মনৰ লগত খাপ খোৱাৰ ভাৱৰ। কল্পনাপ্ৰৱণ, বিশ্বাসপ্ৰৱণ শিশু মনৰ লগত ৰচিত খোৱাকৈ এই গীতবোৰ ৰচিত হৈছে। নেক্সটটো আহিল মালিতা বা কাহিনী গীত। মালিতা বা কাহিনী গীতৰ মাজেদি একোখন আখ্যান বৰ্ণনা কৰা হয়। এনে গীতত বীৰত্বব্যঞ্জক বা আদিৰসাত্মক কাহিনী, দুঃসাহসিক বা অপ্ৰাকৃতিক ঘটনা আদি বৰ্ণিত হয়। যদিও কৰুণ ৰসে এই গীতৰ প্ৰধান সুৰ। মালিতাক ইংৰাজীত বেলাড বুলিও কোৱা হয়। ফৰাচী বালাৰ শব্দৰ পৰা বেলাড শব্দৰ উৎপত্তি হৈছে আৰু বেলাৰ শব্দটোৰ নৃত্যক বুজায়। বেলাডৰ বাবে নৃত্য বা বাদ্য অপৰিহাৰ্য নহয়। অৱশ্যে বাদ্যযন্ত্ৰ সংগত কৰি নৃত্যৰ সহায়তে বেলাড গোৱা হয়। মালিতাত এফালে যেনেকৈ নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, চিকন সৰিয়হৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত বীৰদত্তৰ গীত আদিয়ে ঠাই পাইছে, সেইদৰে ঠাই পাইছে কিংবদন্তীপূৰ্ণ কমলা কুঁৱৰী, জনা গাভৰু, মইনামতী, মণিকোঁৱৰ, ফুলকোঁৱৰৰ গীত ইত্যাদি। তদুপৰি ৰেলৰ আলি, মটৰ, জাহাজ দুৰ্ঘটনা, বানপানী, লোকসংস্কৃতিৰ ভৈক্ষৱ আদি বিষয়ো মালিতাৰ অন্তৰ্গত। বহুতো ধেমেলীয়া গীতৰ লগতে ঢোলৰ মালিতা, খোলৰ মালিতা, টোকাৰীৰ মালিতা আদিও কাহিনী গীতৰ ভিতৰুৱা। বিভিন্ন গীতৰ পৰা মালিতাসমূহক 7টা ভাগত ভগাব পাৰি: পুৰাণগত মালিতা, নৈদানিক মালিতা, ঐতিহাসিক মালিতা, জনশ্ৰুতিমূলক মালিতা, যাদুমূলক বা অলৌকিক মালিতা, ব্যংগাত্মক মালিতা আৰু বাস্তৱানুগ মালিতা। নেক্সটটো হৈছে সাঁথৰ। আমি সাঁথৰ সকলোৱে কওঁ, সকলোৱে জানো কেনেকুৱা কি হয়। সাঁথৰ হৈছে কিছুমান প্ৰশ্নৰ সমষ্টি। এই প্ৰশ্নবোৰ সাধাৰণ ধৰণৰ নহয়, প্ৰহেলিকাময় বা পাক লগা ধৰণৰ হয়। সদায় দেখি থকা বা জনা বস্তু এটা বিষয়ে তৎক্ষণাৎ কোনেও বুজিব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনাই হ'ল সাঁথৰ। সাঁথৰক দৃষ্টান্ত বুলিও কোৱা হয়। সাঁথৰ ভাঙিবলৈ সাধাৰণ জ্ঞানে কেতিয়াবা কাম দিলেও বেছিভাগ সময়তে ইয়াৰ বাবে প্ৰয়োজন হয় বুদ্ধিমত্তাৰ। ফকৰাৰ দৰে সাঁথৰৰ মিল আছে যদিও ফকৰাবোৰ ভকতীয়া আৰু সাঁথৰ হৈছে ঐতিক আৰু সাধাৰণ। আমোদ প্ৰদানেই হৈছে সাঁথৰৰ মূল কথা, যদিও সাঁথৰৰ দ্বাৰা বুদ্ধিৰ প্ৰখৰতাও জানিব পাৰি। পৃথিৱীৰ প্ৰায় সকলো ভাষাতে সাঁথৰ আছে। অসমীয়াত সাঁথৰ দুই প্ৰকাৰৰ: বৰ্ণনাত্মক সাঁথৰ আৰু তেতকুটিমূলক সাঁথৰ। তাৰপিছতো হৈছে জনশ্ৰুতি। অঞ্চল অনুযায়ী মানুহৰ মুখে মুখে যিবোৰ লোক ইতিহাস বিষয়ক ঘটনা বা কাহিনী পৰম্পৰাগতভাৱে চলি আহিছে সেইবোৰেই জনশ্ৰুতি বা জনশ্ৰুতিমূলক মালিতা। জাতীয় আৰু সামাজিক নায়ক, ন্যায়বান বা অধাৰ্মিক নায়ক, স্থান, নদী, পৰ্বত, পাহাৰ, হ্ৰদ, পুখুৰী, অতীতৰ ভাস্কৰ্য আদি কেন্দ্ৰ কৰিয়েই ৰচিত হয় জনশ্ৰুতি। এনে কাহিনী প্ৰচলিত অঞ্চলৰ জনসাধাৰণে সেই কাহিনীবোৰ সত্য ঘটনাৰ ইতিবৃত্ত বুলি ভাবে। ধৰ্মীয় বা ধৰ্মনিৰপেক্ষ দৃষ্টিকোণ এনে কাহিনীত পৰিলক্ষিত হ'ব পাৰে। বৰ্তমান সময়তকৈ কিছু বেলেগ সময়ৰ প্ৰতিচ্ছবি জনশ্ৰুতিত প্ৰতিফলিত হয় যদিও স্থানৰ ক্ষেত্ৰত পিছে সাদৃশ্যহে দেখা যায়। সতীৰাধিকাৰ গীত, বেউলা লক্ষিন্দৰৰ গীত, বৰনদীৰ গীত, ভৰলীৰ গীত আদি জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰশীল জনশ্ৰুতিমূলক মালিতা। তাৰপিছতো আহিলে জিকিৰ। জিকিৰ শব্দটোৰ অৰ্থ আৰবীত জিকৰ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে স্মৰণ কৰা। মূলতঃ ইছলাম ধৰ্মৰ মতে জড়িত জিকিৰৰ প্ৰধান অৰ্থ হৈছে আল্লাহৰ নাম, গুণ বা প্ৰসংগাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা। জিকিৰৰ ৰচক হৈছে শ্বাহ মিলন বা আজান পীৰ বা আজান ফকীৰ। মুক্ত পৰিৱেশত আল্লাহক স্মৰণ কৰাটো হৈছে জিকিৰৰ ব্যৱস্থা। ইছলাম ধৰ্মই নিৰাকাৰ স্ৰষ্টাক বিশ্বাস কৰে। জিকিৰবোৰত এই বাণী পোৱা যায়: আজান ফকীৰৰ জিকিৰক দুটা বহল ভাগত ভাগ কৰিব পাৰি। এটা ভাগে শিক্ষা দিয়ে ফৰজ, সুন্নত, ৱাজিব আদি কামবোৰ পালন কৰাৰ। আকৌ দ্বিতীয় ভাগটো পোৱা যায়
মাফৰিফট হকিকত আদি গূঢ়াৰ্থ চুফি ধাৰণা বা আধ্যাত্মিক সাধনাৰ আলোচনা। কিছুমান জিকিৰৰ বিষয়বস্তু আকৌ সমসাময়িক তান্ত্ৰিক শক্তি বা বৈষ্ণৱ কথা বা কাহিনী। তদুপৰি ওজাপালি, দেহ বিচাৰৰ গীত, বৰগীত আদি প্ৰভাৱো কেতবোৰ জিকিৰৰ স্পষ্ট। প্ৰায়বোৰ জিকিৰেই পদ, ছবি, দুলৰি আদি ছন্দত ৰচিত। জিকিৰত সুৰৰ বৈচিত্ৰ্যও পৰিলক্ষিত হয়। মূলতঃ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰাৰ্থে ৰচিত হ'লেও জিকিৰৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। নেক্সট হৈছে দেহ বিচাৰৰ গীত। বুঢ়া ভকত, সংসাৰ বিৰাগী লোক, বৰাগী আদিয়ে হাতত তাল, বেণু, খঞ্জৰি, টোকাৰী, বামকৰ, তাল প্ৰভৃতি বাদ্যযন্ত্ৰ বজাই গীত গাই গাই চাউল পাত ঘৰে ঘৰে খুজি মাগি ফুৰে। এনে গীতেই হৈছে দেহ বিচাৰৰ গীত। এই গীতবোৰ টোকাৰী গীতৰ অন্তৰ্গত। দেহ বিচাৰৰ গীতবোৰ সাংকেতিক, প্ৰতীকধৰ্মী বা ৰূপকধৰ্মী। শৰীৰ, সংসাৰ, জীৱাত্মা, পৰমাত্মা, গুৰু ভকত সম্পৰ্কীয় দাৰ্শনিক কথাৰে দেহ বিচাৰৰ গীতবোৰ পৰিপুষ্ট। এই গীতবোৰক সংসাৰত নদী, অতিথিশালা আদি ৰূপত কল্পনা কৰি, মানুহক বাটৰুৱা, সাঁতোৰুৱা, অতিথি আদি ৰূপত কল্পনা কৰি সংসাৰৰ দুখ যাতনা, অনিত্যতা ইত্যাদি প্ৰকাশ কৰা দেখা যায়। কিছুমান গীতত আকৌ শ্ৰেণীহীন সমাজ গঢ়াৰ মানসিকতাও দেখিবলৈ পোৱা যায়। দেহ বিচাৰৰ গীতৰ মূল ভাৱ হৈছে জীৱনৰ বিমুখিতা। দেহ বিচাৰৰ গীতবোৰত সহজান শৈৱ বৈষ্ণৱ আদি ধৰ্মৰ দাৰ্শনিক তত্ত্ব নিহিত হৈ আছে। এইটো গ'ল। নেক্সট হৈছে হুঁচৰি গীত, যিটো আমি বিহুৰ সময়ত গাওঁ। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ ঘৰে ঘৰে গৈ গৃহস্থৰ মংগল কামনা কৰি সামূহিকভাৱে গোৱা বিহুৰ গীতেই হৈছে হুঁচৰি গীত। হুঁচৰি মূলতঃ পুৰুষৰ অনুষ্ঠান। এই গীতবোৰত সাধাৰণতে মৌনভাৱ বৰ্জিত গহীন গীত। ই আশীৰ্বাদসূচক আৰু মাৰ্জিত ধেমালিৰে পূৰ্ণ। ঈশ্বৰৰ নামেৰে এই গীত আৰম্ভ কৰা হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা, অশ্লীলতা নথকা বিহু নামেৰে গীত নৃত্য কৰা হয়। হুঁচৰিৰ শেষত গৃহস্থই ফুলাম গামোচা, পইচা আদি শৰাইত আগবঢ়াই ৰাইজৰ ওচৰত বছৰটোৰ বাবে আশীৰ্বাদ ভিক্ষা কৰে। হুঁচৰি গীতৰ জৰিয়তে আনন্দ লাভ কৰাৰ লগতে মানসিক শান্তিও পোৱা যায়। এয়াই আছিলে লোক সংস্কৃতি পাঠটিত থকা কেইটামান চমুটোকা। ধন্যবাদ সকলোকে ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু যদি নিজৰ উপকাৰ হৈছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।